everyone, and welcome to back my channel official8 channel. So বন্ধুসকল মই আজি এটা বেলেগ জেগাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ যেহেতু মই ঘৰত নাই এইভাবে মই বেলেগ ফিল্ডৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এই ভিডিঅ'টো নিশ্চয় জানে আৰু এইকেইদিন নেৰানেপেৰাকৈ যিটো নেকি বৰষুণ দি আছে সেইভাবে কি হ'ল আমি যিটো নেকি প্ৰেক্টিছ কৰোঁ সেই প্ৰেক্টিছ কৰা জেগা একদম ব্ৰহ্মপুত্ৰৰ ওচৰতে হয় সেইভাবে যিহেতু আমি ফিল্ডলৈ যাওঁ সেই ফিল্ডলৈ যোৱা ৰাস্তাটো মানে যদি বৰষুণ বেছি হয় আৰু বৰষুণ বেছি হ'লে ব্ৰহ্মপুত্ৰত যিটো পানী বাঢ়ি আহে আৰু এতিয়াতো পানী পৰাৰ ছিজন হৈ গ'ল সেইবাবে পানী বাঢ়ি আমাৰ যিটো যোৱা ৰাস্তা এই যোৱা ৰাস্তাটো কি হ'ল মানে এটা খালৰ নিচিনা আছে আৰু সেই খালটো মানে যাবলৈ মানে এতিয়া অসুবিধা হৈছে মানে পূৰা পানীৰে ভৰি পৰি গ'ল আৰু এতিয়া মানে সেইটো কাৰণে লগৰকেইটা মোক কৈছে মানে যাবলৈ অসুবিধা হৈছে দলং বনাবলগীয়াও হ'ব পাৰে বুলি কৈছে এতিয়াতো নাৱৰ ব্যৱস্থাটো নাই তাত সেইকাৰণে দলং বনাবলৈ বিচাৰিছে লগৰকেইটা কি হয় নাজানো কিন্তু তাত মানে যাবলৈ হ'লে মানে চব পেন চেন চব তিতি যায় আৰু মানে কিন্তু লগৰকেইটা কষ্ট কৰি আছে কৰি থাকা এদিন নহয় এদিন সফল হ'বা যিমান কষ্টত প্ৰেক্টিছ কৰিব গৈছা তাত গৈ ইমানে কষ্টত প্ৰেক্টিছ কৰি আকৌ ঘৰলৈ আহিবা চ' আপোনালোকক সেই ভিডিঅ'সমূহ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম চাই থাকক